নমস্কাৰ। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত আপোনালোকৰ সহায়ৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত আৰম্ভ কৰিছোঁ এটা নতুন সিৰিজ লেটছ লাৰ্ণ এণ্ড ক্ৰেক। আজিৰ ভিডিঅ'ত অসম বুৰঞ্জীৰ কেইটামান প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ লগতে অনাগত দিনত এই সিৰিজটোৰ অন্তৰ্গত আহিবলগীয়া ভিডিঅ'বোৰো আপোনালোকে আদৰি ল'ব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, কোন বংশৰ ৰাজত্বকালৰ পৰা প্ৰাচীন কামৰূপ ৰাজ্য তথা অসমৰ ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়? উত্তৰটো হৈছে বৰ্মন বংশ। আগবাঢ়িছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন? উত্তৰটো হ'ল পুষ্য বৰ্মন, যিয়ে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল খ্ৰীষ্টীয় চতুৰ্থ শতিকাত। তৃতীয় প্ৰশ্নটো হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজক গৰাকী কোন? উত্তৰটো হৈছে হিউৱেন চাং। এই হিউৱেন চাঙে তেওঁৰ চিইউকি গ্ৰন্থত অসমৰ বিষয়ে এটি টোকা লিখি থৈ গৈছে। পাছৰ প্ৰশ্নটো হ'ল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? এই ৰাজ্যৰ ৰাজধানী ক'ত আছিল? উত্তৰটো হৈছে বিশ্বসিংহ আৰু কোচ ৰাজ্যৰ ৰাজধানী আছিল কোচবেহাৰত। পঞ্চম প্ৰশ্নটো হ'ল কোচ ৰজা নৰনাৰায়ণৰ ভায়েক চিলাৰায়ৰ প্ৰকৃত নাম কি? উত্তৰটো হৈছে শুক্লধ্বজ। ষষ্ঠ প্ৰশ্নটো হ'ল কুণ্ডিল ৰাজ্য ক'ত আছিল? এই ৰাজ্যৰ ৰজাৰ নাম কি আছিল? উত্তৰটো হৈছে বৰ্তমান অসমৰ শদিয়া অঞ্চলত কুণ্ডিল ৰাজ্য আছিল। এই ৰাজ্যৰ ৰজাৰ নাম আছিল ভীষ্মক আৰু এই ভীষ্মক ৰজাৰ জীয়েক ৰুক্মিণীকে শ্ৰীকৃষ্ণই বিয়া কৰাইছিল। এতিয়া আহোঁ পাছৰ প্ৰশ্নলৈ। 1228 চনত স্বৰ্গদেউ চাওলুং চুকাফাই সৌমৰৈত প্ৰৱেশ কৰি ক'ত অস্থায়ীভাৱে ৰাজধানী স্থাপন কৰে? উত্তৰটো হৈছে অভয়পুৰত অৰ্থাৎ মুংকলাং চেখুত। টাই আহোম ভাষাত অভয়পুৰক মুংকলাং চেখু বোলা হয়। অষ্টম প্ৰশ্নটো হ'ল চুকাফাই 1953 চনত অসমৰ ক'ত প্ৰথমটো স্থায়ী ৰাজধানী স্থাপন কৰে? উত্তৰটো হৈছে চৰাইদেউত অৰ্থাৎ চেতামভয়ত। চৰাইদেউক টাই আহোম ভাষাত চেতামভয় বোলা হয়। নৱম প্ৰশ্নটো হ'ল আহোম ৰাজত্বকালত সৰ্বমুঠ কিমানজন স্বৰ্গদেৱে অসমত ৰাজত্ব কৰিছিল? উত্তৰটো হৈছে 37 জন। আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হ'ল আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাটক টাই আহোম ভাষাত কি বুলি জনা যায়? উত্তৰটো হৈছে চং চুকাট। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।